আমাৰ সকলো ধৰণৰ কৰ্মচাৰীক সকলো শোভাযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে সকলোকে প্ৰত্যেকৰে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকে দেখা পোৱা গৈছে প্ৰায় দুদিন ধৰি আপোনালোকে উদযাপন কৰি আছে, আগলৈও কৰিব বুলি জানিব পৰা গৈছে। কি ক'ব এই সন্দৰ্ভত? আচলতে জয়তে আপোনালোকক আমাৰ লখিমপুৰ জিলাৰ সোণালী জয়ন্তী উপলক্ষে আপোনালোকক শুভেচ্ছা জনালোঁ। আমাৰ লখিমপুৰ জিলাৰ আজি 2 তাৰিখ আমাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ 68তম বন্যপ্ৰাণী দিৱস আমি পালন কৰিব লৈছোঁ। যোৱাকালি আমি ইতিমধ্যে আমাৰ লখিমপুৰ ৰেঞ্জত আৰু হাৰমতি ৰেঞ্জত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ আৰু চিত্ৰাংকন সকলকে আজি মানে আমি বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আৰু বন্যপ্ৰাণীৰ সজাগতাৰ বাবে আমি এটা শোভাযাত্ৰা ওলাব বিচাৰিছোঁ। আৰু এইটো আমি আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ সোণালী জয়ন্তী উপলক্ষে মানে সংগতি ৰাখি পেলাই এক প্ৰকাৰ বন্যপ্ৰাণী সুৰক্ষা বুলি ক'ব গ'লে বিগত যোৱা বছৰৰ পৰা দেখা পোৱা গৈছে। এক বছৰত কোনো ধৰণৰ ইয়াত বনধ্বংসই হওক বা বিভিন্ন বন্যপ্ৰাণীৰ চিকাৰ সম্পূৰ্ণ যিবোৰ অপৰাধ আছিলে এইবোৰ বন্ধ হৈ গৈছে। এক প্ৰকাৰ আপোনাৰ কাৰ্যকলাপতে এই লখিমপুৰ অহাৰ পাছৰ পৰা দেখা পোৱা গৈছে। আমি কোনো এতিয়া আমি ষ্টাফ নিচেই কম, গতিকে এইখিনি ষ্টাফেদি আমি যিমানখিনি পাৰোঁ বন্যপ্ৰাণীৰ সুৰক্ষা দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু যোৱা এবছৰ ধৰি পেলাই কোনো আমাৰ ডাঙৰ বন্যপ্ৰাণী এনেকুৱা হতাহত বা কোনোবা চিকাৰ কৰাৰ কেছ আমি এতিয়ালৈকে পোৱা নাই। তথাপিতো মাজে মাজে সৰু সুৰা কিছুমান আমি পাওঁ। আৰু যোৱাকালিও ধৰক এই আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টতে হওক বা য'তেই হওক, যেতিয়াই যি বন্যপ্ৰাণী ওলাই আমি লগে লগে গৈ পেলাই আমি উদ্ধাৰ কৰি পেলাই আনিব সক্ষম হৈছোঁ। যোৱাকালি আমাৰ ইনফেক্ট লখিমপুৰ ৰেঞ্জৰ ৰাতি খবৰ আহিছিলে যে এনেকৈ কাৰোবাৰ ঘৰত এটা অজগৰ ওলাইছিলে। ওলাব যাওঁতে আমাৰ ষ্টাফ এজনে মানে আমাৰ বিশেষ সঁজুলি নাই ধৰা, তথাপিতো আমাৰ মানুহে হাতেদিয়ে ধৰিছে। হাতী ধৰোঁতে তাৰ হাততে মানে বেয়াকৈ কামুৰিলে। তথাপিতো আমি মানে আমাৰ ফালৰ পৰা আমি প্ৰচেষ্টা চলাই আছোঁ। এক প্ৰকাৰ লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তত বৰ্তমান শুনা পোৱা যায় যে আপোনাক এক প্ৰকাৰ বনপ্ৰেমী বুলি ৰাইজে মুখে মুখে নামটো উলিয়াইছে। আৰু মই কেনেকুৱা লাগে আপোনাৰ? আৰু মই আমাৰ গোটেই যিমানখিনি ষ্টাফ আছে প্ৰেমীৰ কথা নহয়, মোৰ চাকৰিয়ে মোৰ বন্যপ্ৰাণী হওক বা বনাঞ্চল ৰক্ষা কৰা মোৰ দায়িত্ব, এইখিনি মই কৰিব লাগিব। আগন্তুক আৰু কি পদক্ষেপ লৈছে সপ্তাহজোৰা কাৰ্যসূচী? সপ্তাহজোৰা কাৰ্যসূচীত আৰু বিশেষ আমি একো পদক্ষেপ লোৱা নাই। এইটোৱে আমাৰ আজি এইটোৱে আমাৰ